প্ৰেমৰ জোৱাৰ উঠিছে ৰাজ্যত। পুনৰ ৰাজ্যত লাভ জেহাদৰ ঘটনা। এগৰাকী মুছলমান যুৱকে পলুৱাই নিলে এগৰাকী হিন্দু যুৱতীক। ভণ্ড প্ৰেমিক আব্দুল পূৰ্বেই বিবাহিত। আব্দুলৰ আছে এটি পুত্ৰ সন্তান আৰু এজনী কন্যা সন্তান। নাম আব্দুল আনছাৰ আলী। ফটোখনলৈ মন কৰক, এইজনেই লম্পট আব্দুল আনছাৰ। নিজ পুত্ৰ কন্যা থকাৰ পিছতো আব্দুল প্ৰেমত মচগুল হৈ আহিছিল এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীৰ লগত। শেষত পুত্ৰ কন্যা পত্নী সকলোকে পাহৰি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীক পলুৱাই নি আদালতত বিবাহ পঞ্জীয়নভুক্ত কৰি আত্মগোপন আব্দুলৰ। ঘটনা সংঘটিত হৈছে চতিয়াত আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ চতিয়াত। এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীক প্ৰলোভনেৰে পলুৱাই নি আত্মগোপন কৰি থকা আব্দুল আনছাৰক শীঘ্ৰেই আটক কৰাৰ দাবী উত্থাপন কৰিছে চতিয়াৰ বহুকেইটা সংগঠনে। আব্দুল আনছাৰৰ পূৰ্বৰ পত্নীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত চতিয়া আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ, য'ত উল্লেখ আছে প্ৰেমৰ বাবেই পূৰ্বৰ পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন দিয়াৰ উপৰিও গুলীয়াই হত্যাৰ ভাবুকি দিয়া হৈছিল। এতিয়া চতিয়া আৰক্ষীয়ে আব্দুলক বিচাৰি উলিয়াব পাৰিবনে, সেয়া হ'ব লক্ষণীয়। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। মোৰ 2008 চনত 14 মে'ত বিয়া হৈছিলে। কোৰ্ট মেৰেজ হোৱা নাই, এনেই মানে নিকাহ হৈছিলে আৰু কাজী পঢ়াইছিলে, কাজীয়ে নিকাহ কৰিছিলে। তাৰপিছত সি এজনী ছোৱালী ভাল পায় বুলি মই গম পাইছোঁ আজি 4 বছৰ হ'ল। 4 বছৰ ধৰি গম পাওঁ এজনী ছোৱালী লিভিঙত আছে, তেজপুৰত ৰুম ভাড়া লৈ পেলাই আছে বুলি। তাৰপিছত মই গম পাওঁতে মই সমাজ বিচাৰ বহালোঁ। ফটো পাইছিলোঁ, তাৰ লগত জইণ্ট ফটো পাইছিলোঁ মই। কোৰ্ট মেৰেজৰ আগফালে ফটো মাৰিছিলে। সেই ফটোখন লৈ মই সমাজ বিচাৰ বহাওঁতে সমাজৰ সি মানে ক'লে যে আজিৰ পৰা এয়া নকৰোঁ বুলি চহীও ল'লে সমাজৰ পৰা। চহী লোৱাৰ পিছত আকৌ মই তেতিয়া গম পালোঁ কাজিয়া হৈ পেলাই মোৰ শাহুমাও মানে লগতে যায়, মোৰ ছোৱালীও লগত যায়, তাৰ লগতে ফুৰে মেলে, ফটো চটো পাইছোঁ একেলগতে। ফটো পোৱাৰ পিছত সি মোক বন্দুক দেখায়, গুলি মাৰি দিম, তই মোক তাৰ লগত বিয়া হ'বলৈ কাৰণে পাৰ্মিশ্যন দে, নহ'লে গুলি মাৰি দিম। সেইবিলাক মানে ঢেৰ মাৰপিট কাজিয়া আমাৰ লগত। মোক ৰুমৰ ভিতৰত সোমাই পেলাই বন্দুক দেখুৱায়, মানুহৰ ওচৰত নেদেখুৱায়। তাৰপিছত সেয়া কাজিয়া লৈ পেলাই এতিয়া মানে মই গম পাইছোঁ যে সি বিয়া হৈছে বুলি, সঠিক বিয়াটো হৈছে বুলি গম পাইছোঁ তাৰ লগত। সেইকাৰণে মই থানাটো এজেহাৰ দিছোঁ, থানাত এজেহাৰটো দি আহিছোঁ। তাৰপিছত এতিয়া নদুৱাৰ সমষ্টিত আমাৰ বিধায়কক মই বিচাৰ দিছোঁ এতিয়া।